কাম মই আজি জিমৰ পৰা ঘূৰিব আৰম্ভ কৰিলোঁ। বহুত কোনো চলি নাই এনেকে মাৰা মজাই বেলেগ। এইটো মোৰ পাৰ্টনাৰ। আমি দুটা একেলগে জিম কৰোঁ। আমাৰ কোচ থাকে কোচ। গাইজ এইটো আমাৰ ট্ৰেইনাৰ। এই আমাৰ ট্ৰেইনাৰৰ মই ইনষ্টাগ্ৰাম আইডিটো তলত ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি কিবা সুধিব লাগে কণ্টেক্ট কৰিব পাৰিব। জিমৰ পৰা আহি গা ধুই কিবা অলপ খাই একবাৰ বাহিৰত দেখি ওলাই আহিছোঁ। ঘৰত মানে আমনি লাগি যায় থাকি থাকি। কোন কোন জিমত যায় মোক কমেণ্ট কৰি কমেণ্টত জনাব। মানে মোৰ মতে জিমত যাব লাগে কাৰণ বহুতে কয় জিমত গ'লে হাইটটো ৰখি যায়। কিন্তু মই ছাজেষ্ট কৰোঁ আপোনালোকে জিম যাব লাগে। কাৰণ আপোনালোকে উঠি পেলাই 2 ঘণ্টা মোবাইল টিপোঁতে যায়। সেই টাইমখিনি যদি আপুনি জিমত যায়, ৰাতিপুৱা যাব লাগে জিমত। কাৰণ ৰাতিপুৱা গ'লে মাইণ্ডটো ফ্ৰেছ হৈ থাকে। লগতে আপোনালোকে যদি ৰাতিপুৱা জিমত যায়, দিনটো আপোনালোকে ফ্ৰেছ ফিল পাব, এটা এনাৰ্জি পাব। বিশেষ পাৰিলে ৰাতিপুৱা জিমত যাব। আমাৰ এটা লাইনমেন আছে। আমাৰ ঘৰৰ ফেনখন বেয়া হৈছে মাত্ৰ। সেইটো আমাৰ আপোনালোকে বেয়া হ'লে কণ্টেক্ট কৰিব পাৰে, মই নাম্বাৰটো দি দিম। কিবা যদি লগাব চলা হওক বা নতুন কিবা লাইনৰ কাম আছে ৱাৰিং একমাহ কণ্টেক্ট কৰিব পাৰে, মই নাম্বাৰটো তলত দি দিম। এতিয়া ফুৰিব আহিছিলোঁ। এক চিনি পাইছে নে? আমাৰ কাষৰ ঘৰৰে চলি বহুত পঢ়িব পাৰে চলিটো। তই কিমান ক্লাছ পাইছে? 9 আপি খাইছে নাই? চাৱা নাই। ইমান সৰুকা চলিটো চাওকচোন গাইছ। ই আপি নাচাব। লগতে কথা কৈ দিওঁ গাইছ, আপোনালোকৰ মনত আছে নাই মই 2 দিনমান আগত এটা কমলপুৰত মোৰ ঘড়ীটো দি বেয়া হৈছিল, কমলপুৰত ভাল কৰিব দিছিলোঁ। আপোনালোকে বহুতে কমেণ্ট কৰি কৈ আছে ঘড়ীটো ভাল হ'ল নে নাই। গাইছ ভিডিঅ'টো লাষ্টত দেখাই দিম আৰু আপোনালোকক ঘড়ীটো ভালেই হ'ল নে কি। ই আৰু মই দেখি যাই আছোঁ। ঘৰত যাই কিবা অলপ খাই যাম আৰু কমলপুৰলৈ। তই যাবি না? যাম। আমি যাম আৰু পুৰা খোজকাঢ়ি পেডেল গাড়ী মাৰি আছোঁ। এক্সাৰচাইজো হয়। এতিয়া আমি কমলপুৰত যাই আছোঁ। দিদিতে আৰু মই তাকে চাইকেলখন চলাব দিছোঁ। আহোঁতে মানে বজাৰ কৰিম, বজাৰ কৰিলে সি চাইকেলখন চলাব নোৱাৰিব। সেইকাৰণে আহোঁতে চলাই দিলে আহোঁতে মই চলাম। কষ্ট পাইছা নেকি তই? নাই পোৱা। ঘড়ীটো এতিয়া আনিব যাম। কমলপুৰ পাই পেলাই ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু। কমলপুৰ পালোঁ, এতিয়া দোকানত গ'লে চাওঁ। কমলপুৰৰ পৰাই ঘড়ীটো লৈ আহিলোঁ। ঘৰতে কম আৰু ঘড়ীটো ভাল হ'ল নেকি। ৰখি দিয়ক, ভিডিঅ'টো লাষ্টত কৈ দি আছোঁ। এতিয়া আমি যাই আছোঁ। বজাৰখিনি লওঁ। 20 minutes later. গাইছ কমলপুৰৰ পৰা আহি পালোঁ। আহি ভৰি হাত ধুই কিবা অলপ খালোঁ। আজি যিহেতু কলেজ যোৱা নাই, আজি কলেজত যাইখিনি লিখোঁ। আৰু লগতে আপোনালোকে ৰখি চাই ঘড়ীটো কি হ'ল। ঘড়ীটো ইয়াতে ভাল নহয়, ছাৰ্ভিচ চেণ্টাৰত দিব লাগিব। চ' এইটো মাহৰ শেষত দি দিম আৰু ছাৰ্ভিচ চেণ্টাৰত কণ্টেক্ট কৰি পেলাই। আজিৰ ভিডিঅ'টো এইখিনিয়ে। অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।